নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম পানী খোৱাৰ সঠিক নিয়ম সম্পৰ্কে। আমি সকলোৱে জানো পানী জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। সেয়ে পানীক জীৱনৰ প্ৰাণ বুলি কোৱা হয়। কিন্তু আমি বেছিভাগে পানী খোৱাৰ সঠিক নিয়ম নাজানো। সঠিকভাৱে পানী খালে শৰীৰ সুস্থ থাকে, হজম শক্তি বৃদ্ধি হয় আৰু ছাল উজ্জ্বল হয়। আমি সদায় ফিল্টাৰযুক্ত পৰিষ্কাৰ পানী খাব লাগে। প্ৰশ্ন হয়, দিনত আমি কিমান পানী খাব লাগে? এজন প্ৰাপ্তবয়স্ক মানুহে দিনত কমেও 10 গিলাচ অৰ্থাৎ প্ৰায় 2.5 লিটাৰ পানী খোৱা উচিত। কিন্তু এই পৰিমাণ নিৰ্ভৰ কৰে মানুহজনৰ শৰীৰৰ ওজনৰ ওপৰত, কামৰ ধৰণৰ ওপৰত, বতৰৰ ওপৰত, স্বাস্থ্যৰ অৱস্থাৰ ওপৰত। গৰমৰ দিনত বা বেছি পৰিশ্ৰম কৰিলে আৰু বেছি পানী খোৱা দৰকাৰ। প্ৰশ্ন হয়, কেতিয়া পানী খাব লাগে? সাধাৰণতে টোপনিৰ পৰা উঠি খালী পেটত 1-2 গিলাচ পানী খালে শৰীৰৰ বিষাক্ত পদাৰ্থসমূহ বাহিৰ হয় আৰু হজম শক্তি ভালে থাকে। আমাৰ খোৱাৰ আহাৰ যে আমি খাওঁ, আহাৰ খোৱাৰ 30 মিনিট আগত 1 গিলাচ পানী খালে হজম শক্তি ভালদৰে হয়। আহাৰ খোৱাৰ লগে লগে বা ঠিক পিছতেই বেছি পানী খাব নালাগে। কমেও 30 পৰা 45 মিনিট পিছত পানী খাব লাগে। ব্যায়ামৰ আগে, মাজে আৰু পিছত পানী খাওক, কাৰণ যাতে আপোনাৰ শৰীৰটো হাইড্ৰেট হৈ থাকে। খোৱাৰ 1 ঘণ্টা আগত 1 গিলাচ পানী খালে ৰাতি হাৰ্ট এটেকৰ সম্ভাৱনা কমে। প্ৰশ্ন হয়, কেনেকৈ পানী খাব লাগে? বহুতে পানী খোৱাৰ সঠিক পদ্ধতি নাজানে। এই কথাখিনি মনত ৰাখক। এবাৰতে বেছি পানী গিলি নাখাব। অলপ অলপকৈ খালে পানী শৰীৰে ভালদৰে শোষণ কৰিব পাৰে। পানী বহি খাব লাগে, কাৰণ থিয় হৈ পানী খালে গাঁঠিত সমস্যা হ'ব পাৰে বুলি কোৱা হয়। কোঠাৰ উষ্ণতাৰ লেভেলত পানী খাব লাগে, কাৰণ অতি ঠাণ্ডা পানী হজম শক্তিত বাধা দিয়ে। ৰাতিপুৱা কুহুমীয়া পানী খালে শৰীৰৰ বিপাক ক্ৰিয়া উন্নত হয় আৰু শৰীৰ সুস্থ থাকে। প্ৰশ্ন হয়, কেতিয়া আমি পানী খাব নালাগে? সাধাৰণতে খোৱাৰ মাজত বেছি পানী খাব নালাগে, কাৰণ এই পাকস্থলীৰ যি এচিড, ই পাতল কৰি হজম প্ৰক্ৰিয়াত বাধা দিয়ে। ব্যায়ামৰ ঠিক পিছতেই বেছি পানী খাব নালাগে। অলপ জিৰণি লৈ তাৰপিছত পানী খাব লাগে। ৰাতি বেছি পানী খাব নালাগে, কাৰণ ঘন ঘন প্ৰস্ৰাৱ হোৱাৰ বাবে টোপনি ব্যাঘাত জন্মিব পাৰি। শৰীৰত পানীৰ অভাৱ হ'লে এই বেমাৰৰ লক্ষণসমূহ দেখা দিয়ে। মূৰৰ বিষ হয়, মূৰ ঘূৰোৱাই, ভাগৰ লগা আৰু দুৰ্বলতা অনুভৱ হয়, মুখ শুকাই যায়, প্ৰস্ৰাৱ হালধীয়া হোৱা বা কমি যোৱা দেখা যায়। আনহাতে মনোযোগ দিব নোৱাৰা অৱস্থা হয়। কিডনীত পাথৰ হোৱা দেখা যায়, আৰু এই বেমাৰ আচলতে পানী কমকৈ খালে বেছিকৈ হোৱা দেখা যায়। আনকি গলব্লাডাৰতো পাথৰ হোৱা দেখা যায়। কিডনী বিকল্পৰ আকাংক্ষা থাকে, বাৰে বাৰে পেচাবৰ সংক্ৰমণ হয়, অৰ্থাৎ UTI বুলি কওঁ, ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন হোৱা দেখা যায়। কোষ্ঠকাঠিন্য আৰু এচিডিটি, গেষ্ট্ৰিক, হজম ঠিকমতে নোহোৱা হয়। ছাল শুকাই যায় আৰু কোচ পৰা দেখা যায়। ছালৰ উজ্জ্বলতাও কমি যায়, সোনকালে বুঢ়া হোৱা দেখা যায়। নিম্ন ৰক্তচাপ দেখা যায়, হৃদস্পন্দনৰ বৃদ্ধি পায়, তেজ ঘন হৈ যোৱাৰ কাৰণে মনোযোগ আৰু আমাৰ মানসিক যি শক্তি সেয়া কমি যোৱা দেখা যায়। মানুহৰ স্বভাৱ খিনখিনীয়া হোৱা দেখা যায়, টোপনি কম হয়। সঠিক নিয়মত পানী খালে হজম শক্তি উন্নত হয়, ছাল উজ্জ্বল আৰু সতেজ হয়, ওজন নিয়ন্ত্ৰণত সহায় কৰে, বৃক্ক সুস্থ থাকে, শক্তি আৰু মনোযোগ বৃদ্ধি হয়, মূৰৰ বিষ কমে, শৰীৰৰ বিষাক্ত পদাৰ্থসমূহ বাহিৰ হয়। গতিকে পানী খোৱাটো সহজ কাম যেন লাগিলেও ইয়াৰ সঠিক নিয়ম মানি চলিলে স্বাস্থ্যৰ ওপৰত বহুত ভাল প্ৰভাৱ পৰে। আগৰ পৰাই এই অভ্যাসবোৰ আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক আৰু পাৰ্থক্য নিজেই অনুভৱ কৰক। মনত ৰাখক, সুস্বাস্থ্যৰ আৰম্ভণি 1 গিলাচ পানীৰ পৰাই হয়। পঢ়িলে ভাল লাগিলে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। নমস্কাৰ, ইয়াতে সামৰিছোঁ। ধন্যবাদ।